নমস্কাৰ সকলোকে আজি আমাৰ 4 নম্বৰ দিন পোৱালিখিনিৰ গ্ৰোথ কেনেকুৱা হৈছে আপোনালোকে কমেন্টত জনাব আজি আমি পানীৰ লগত বিমাৰেল মিহলাই দিম চাইলক কেন্দ্ৰৰে বিমাৰেল মিহলাব লাগে যদি পোৱালি হয় তেতিয়া হলে 1 লিটাৰ পানী 5 ml কৈ দিব লাগে এই ড্ৰিংকাৰটো যেহেতু আধা লিটাৰ পানী গতিকে আমি ইয়াত 2.5 ml কৈ দিম এই বিমাৰেলত ভিটামিন সি এনেকুৱা ধৰণৰ থাকে আৰু আপুনি তাত বটলটো দেখাই পাব লেখাই থাকে তাত কি থাকে আৰু কেন্দ্ৰৰে দিব লাগে হেতু তাত লেখা থাকে বাকি গটেখিনি ঠিকই আছে পোৱালিখিনি গ্ৰোথ ঠিকই হৈ আছে এতিয়ালৈকে এটাও পোৱালি মৃত্যু হোৱা নাই আজিলৈ বাৰু এইখিনি বাকি পিছত ভিডিঅ'ত কৈ যাম গতিকে আপোনালোকে চাই থাকিব